হাই ফ্ৰেণ্ডছ, মোৰ পৰেশ ব্লগছ ষ্টেটাছ লৈ আপোনাক আকৌ এবাৰ নতুন কৰি স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, মই আকৌ এটা যি অসমীয়া ষ্টেটাছ ভিডিঅ' বনাইছোঁ, ভিডিঅ'টো চাব আপোনালোকে। যদি ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব প্লিজ কৰিবলৈ এইটো নাপাহৰিব। ছাবস্ক্ৰাইব বাটনটো টিপি দিব, যিটো তলত লাল কালাৰৰ ৰাইট চাইডে থাকে, এইটো আপুনি বাছ টিপি দিল। একো পইচা হৈছে নালাগে, টেনশ্যন কৰিব নালাগে ফ্ৰেণ্ডছ। আৰু লগতে মই যিমান পাৰোঁ ভাল ভাল ষ্টেটাছ ভিডিঅ' বনাবলৈ চেষ্টা কৰি আছোঁ আৰু লগতে বনাই আছোঁ। যিমান বনাবি সিমানে এক্সপিৰিয়েঞ্চ হৈ যায়, তাৰমানে বেছি ভাল ভাল বনাবলৈ মানে বেছি ভাল লাগে আৰু তাৰমানে চাব আপোনালোকে। আৰু লগতে মই ব্লগছো বনাব কৰিছোঁ, খালি বনাম গৈ আছোঁ, কিন্তু এতিয়ালৈকে বনাব পৰা নাই। মই বনাম, কিন্তু চাব আপোনালোকে। আৰু হয়তো মই বৰ্তমান ইফালে হাৱা চলাই আছে, তাৰ কাৰণে আপোনালোকে চাগে ফৰ বাজি শুনিব নিশ্চয়। অকণমান এইটো বেয়া হ'ব, কাৰণ বহুত হাৱা চলাইছে, সেইকাৰণে মই বাহিৰতে কৰি আছোঁ। টেনশ্যন নাই, আপোনালোকে চাব কেনেকুৱা পায় ভিডিঅ'টো। চাব ভাল পালে প্লিজ লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব দিয়ে ক'লে ও সাগৰে ক'লে ও আকাশী তৰা তুমি সঁচাই মোৰে ও তোমাৰ মৰমতে লিখো যে কবিতা ও তোমাৰ চেনেহে মোক কৰে আকলোৱা। আকাশে ক'লে বতাহে ক'লে ও আকাশী তৰা তুমি সঁচাই মোৰে।